वेलकम बैक टू माय यूट्यूब चैनल नतुन एटा भिडिओ स्वागतम जनाइছো আজি ভিডিওটো হৈছে ইনসিডেন্ট বনোৱা ভিডিও ভাবিলো মৰ্নিং বগীবিললৈ যাওঁ সাৰু আছে লগত প্লাৱনাও আছে সানিও আছে গোটেইটা ভাবিলো লগ পাইছো বহুত নম্বৰ যাওঁ বগীবিললৈ বুলি মৰ্নিং জগন্নাথ মন্দিৰ আগৰ ব্লগটো দেখাইছিলো মন্দিৰটো তো আজি অলপ ৰখি দেখাই দিছো ভালকে তো আমি এতিয়া গৈ আছো বগীবিললৈ বুলি গোটেইটা একেলগতে ফাইনেলি আহি অলপ বগীবিল এয়া চব মৰ্নিং ইমান ধুনীয়া এটা ৱেডাৰ মানে কি ক'ম আৰু বহুত ধুনীয়া ভাল লাগিছে ভিউটো মৰ্নিঙে ভিউটো চাবলৈ আহিছিলোঁ আমি যিহেতু ভাবিছিলোঁ ওলাই আহিছিলোঁ মৰ্নিং তো ভাবিলোঁ যাওঁ বগীবিলৰ পৰা আহোঁ আমাৰ লগত ছাৰে আৰু ওলাইছে আৰু তেওঁ গৈ বহুত ধুনীয়া হয় আহি ভাবিলোঁ অলপ ৰখোঁ ফটোশ্বুট কৰোঁ গোটেইকেইটা তো অলপ ৰখিলোঁ আৰু তাতে ভাল লাগিছে বহুত ধুনীয়া এটা বতাহ মাৰি আছে এজাক বেমাৰ চেমাৰ হ'লেও মানে নাকে উশাহ লৈ আৰু মুখে দি দিলে বহুত বেমাৰ ভাল হয় বুলি কয় যিহেতু মৰ্নিং তো সেই মৰ্নিং ব্ৰেকফাষ্ট কৰি বগীবিলৰ পৰা আহি থাকোঁতে হঠাতে ৰাস্তাৰ হাইৱে কাষৰতে মাছ পৰি আছিলে যিহেতু মাছ বুটলিছোঁ চবেই মানুহ বেছি মাছ কম হৈ গ'ল লাষ্টত তো আমি মোৰ লগত আছে এটা ফূৰ্তি আৰু এটা মাছ ধৰা এটা পুখুৰীত ধৰিও মানুহ মাছ খাবলৈ ইমান দিগদাৰ হাইৱে তেনেকৈ পৰিছে বুকিবলৈ লাগে আৰু